Good morning everyone. আমাৰ DDS ব্লগ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ কেনে? মানে মোৰ বৰ্তমান ভালেই। ধুনুৱে গাটো অকণমান বেয়া, ফোন কৰি কৈছে গাটো ভালে। মোৰো গৰমতে হৈছে। একচুৱেলি কি হৈছে জানে নাই, আগতে ধৰক য'তে ত'তে ঘূৰি ফুৰা যায়, যি টি কৰা, মানে হ'লৈ যোৱা তলৈ যোৱা কিবা এটা কৰি থাকে। কিন্তু এই কৰোণাৰ সমস্যাটোৱে গোটেই ল'ৰা ছোৱালী মানুহ দুনুহ চবকে একেবাৰে ধ্বংস পথলৈ লৈ গৈছেগৈ। কাৰণ আমাৰবিলাকলৈকে চাওক, এতিয়া কলেজ চলেজ বন্ধ, ঘৰত সোমাই একদম অশান্তি লগা হৈছে আৰু কৰিব কি উপায় নাই। নাথাকিলেও ল'ৰা ছোৱালীবিলাকৰ জীৱনবিলাকৰ লগতে আৰু খেলি থকাটোহে হৈছে আৰু কৰোণাই। সেইবিলাকে মই গৰুৱে জেওৰাছত হেৰি কৰিছিল, তাকে খেদিবলৈ আহিছিলোঁ। আজি উঠা অলপ দেৰি, বৰষুণ দি আছিলে। কালিৰ পৰা বৰষুণ দিছে, সেইটো কাৰণে সেই জেগাবোৰ গোটেই হেৰি হৈ গৈছে, পানী। তাৰপিছত আজিৰ পৰা মোক অনলাইন ক্লাছ আছে, ক্লাছটো কৰিবগৈ লাগে। উঠি চাহ বনাই দিলোঁ চবকে, খাই মেলি কাম কেইটামান কৰি লওঁ। কৰি মেলি গাটো ধুই ইভিনিং টাইমতে লগ পাম। এতিয়া লগ নাপাম আৰু এতিয়া ভিডিঅ' কৰিব নোৱাৰিম। 10টা পৰা 11টালৈ ক্লাছ। তাৰপৰা মাৰ ভাত খাবলৈ চিৰি গৈ ভাত হ'ব, ভাত খাই মেলি একেবাৰে ইভিনিঙতহে লগ পাম। আৰু এটা কথা, মই আজিৰ পৰা ক্লাছ আৰু এটা বাঢ়িলে, মানে ওচৰৰ ভাইটি এটাক পঢ়াই দিব কৈছে, মেথছ আৰু ইংলিছটো অকণমান চাই দিব কৈছে। সেইটো কাৰণে তাক চাবলৈ যাব লাগিব আজিৰ পৰা। বেছি টাইম ভ্লগ কৰিব নোৱাৰিম চাগে, যিমানকণ পাৰোঁ দেখুৱাম বাৰু। ঠিক আছে, মই এতিয়া কামখিনি কৰি লওঁ, যিমানটোৰ পৰা দেখুৱাই আছোঁ। এইজোপা জবা ফুল দেখিছে কিমান ডাঙৰকৈ হৈছে, আমাৰ ঘৰৰ হয়। আৰু চাব, মই যে ৰুইছিলোঁ, আইতাই গোবৰ দি দিছে। সেয়া বেলি ফুল এজোপা হ'ল, এজোপা বেলি ফুল, এয়া নাৰ্জী ফুল, এইজোপা বেলি ফুল, এয়া নাৰ্জী ফুল, এয়া গোলাপ ফুল, এয়া বেলি ফুল, এইজোপা গোলাপ ফুল। এনেকৈ কৰি ঢেৰ ফুল আছে আমাৰ ঘৰত, আৰু দেখুৱাইছোঁ। এইবিলাক দেখিছে, এইবোৰ নামটো নাজানে মন ফুলটো, ফুলেই মানে ভৰি আছে। সেইবিলাকে ফুল ঠিক আছে। কাপোৰ জাপি হৈ গ'ল দেই, খালি দেখুৱাব নোৱাৰিলোঁ, মানে কাৰেণ্টটো গুচি গ'ল। মই পটককৈ বৰ্তাহঁতৰ ঘৰলৈ আহিবলগীয়া আছে। দাদাই ফোন কৰি কিবা এটা কৰিবলৈ ক'লে, সেইটো কাৰণে আহিছোঁ। হেল্ল' এভৰিৱান, গুড আফটাৰনুন। মই পোৱালিটোৰ ঘৰ আহি পালোঁ, এটা কৰি মেলি আহিছোঁ। নেক্সট সিহঁতৰ ঘৰলৈ আহিছোঁ। আহোঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ, বহুত ৰ'দ দি আছিলে। সেইটো কাৰণে বোলো কৈ লওঁ, তাৰপিছতহে ক'ম। কি কৰিব, ঘৰত সোমাই দিছে। সেইটো কাৰণে পঢ়াবলৈকে লৈছোঁ, আৰু কাম উপায় নাই। এনেকৈ থাকিলে ল'ৰা ছোৱালীবিলাকৰ জীৱন ধ্বংস হৈ যাব, বুজিছে? ৰ'ব দেই। চৰকাৰে যিমানেই কলেজ বন্ধ দিবলৈ ল'লে, যিমানেই কৰোণা বৃদ্ধি হ'ল, ল'ৰা ছোৱালীবিলাকৰ জীৱনো সিমানেই কিবা খেলৰ নিচিনা হওক। যে মই নিজৰ ক্ষেত্ৰতে কৈছোঁ, ভিতৰত সোমাই একদম বহুত অশান্তি লাগি গৈছিলে। মানে অনলাইন ক্লাছ কৰিছে হয়, পঢ়াটোত মন বহিছে, নবহাকৈ নাই। কিন্তু কলেজত পঢ়োৱাটো আৰু ঘৰত মোবাইলত পঢ়াটো বহুত পাৰ্থক্য আছে ন। আৰু কি হৈছে, কিছুমান ল'ৰা ছোৱালী, এতিয়া মোৰ ভাইটি হায়াৰ ছেকেণ্ডেৰী বা ফাইনেল সিহঁতক সেয়া পাছ কৰাই দিম বুলি কি ঘোষণা কৰি দিলে। তাৰপিছত লখিমপুৰত কোনোবা ছোৱালীজনী সেয়া ছুইচাইড কৰি দিছে, এইবিলাক কাৰণ কৰিছে ন। কিছুমান ল'ৰা ছোৱালীৰ মনত কিমান আশা থাকে, সিহঁতে ভালকৈ পাছ কৰিব, কিবা কৰিব, কিন্তু লাষ্টত গৈ থৈ এতিয়া অৱস্থা হৈছেগৈ এনেকুৱা। গতিকে ভাবি চাওকচোন, উঠি অহা প্ৰজন্মৰ কি অৱস্থা কৰি দিছে কৰোণাই।
একচুৱেলি এইটো চৰকাৰৰ গাত দুখ নাই, বেমাৰবোৰ ইমান বাঢ়িছে, মানুহবোৰ ইমান মৰিছে, গতিকে ইমানখিনিতো আমি মানি চলিবই লাগিব ন। কিন্তু হ'লেও বহুত বেছি বেয়া হৈ গৈছে, মানে ষ্টুডেণ্টবিলাকৰ জীৱনবোৰ ধ্বংস হোৱাৰ নিচিনা হৈ গৈছে। সেইবোৰকে ভাবিছোঁ এতিয়া কেকপাত খুলিব বুলি কৈছে, এতিয়া আকৌ কি হয় ন দেখা যাওক। হেল্ল' গাইজ, আমি এয়া মটৰ খাইছোঁ, দেখা দিয়া তোমাৰ ভাগ দেখা দিয়া আকৌ। এয়া দেখিছে, এয়া মোৰ ভাত, এয়া আমি আৰু বহি খাইছোঁ আৰু অকণ নহ'লে। অসমৰ মুখ্যমন্ত্ৰী কোন কৈ দিয়া? হিমন্ত বিশ্ব শৰ্মা। আমাৰ গাঁওখনৰ নাম? গাঁওখনৰ নাম খনকাগাঁও। ডাকঘৰ? ডাকঘৰ দেবিয়া। জিলা? গোলাঘাট। গোলাঘাট। থানা? থানা দেৰগাঁও। মাৰ নামটো? মাৰ নামটো ৰীতামণি শইকীয়া। পাপা নামটো? মুস্কান শইকীয়া। তুমি পঢ়া বিদ্যালয়খনৰ নামটো? বিদ্যালয়ৰ নাম শংকৰদেৱ? শংকৰদেৱ শিশু বিদ্যা নিকেতন। এয়া দেখিছে, খাবলৈ লৈ পেলাই এয়া নতংকি চলি আছে। হেল্ল' গাইজ, মোৰ ক্লাছ কৰি হৈ গ'ল, এতিয়া ঘৰলৈ আহিছোঁ। চুৰণি এখন লৈ গৈছিলোঁ, ইমান ৰ'দ দি আছিলে, সেইটো কাৰণে এখন লৈ আহিছোঁ। ওচৰলৈকে ছাতিটো লৈ নাহিলোঁ, বিচাৰি নাপালোঁ, সেইটো কাৰণে বোলো চুৰণিখন ফালে যাওঁ, লৈ মেলি আহি আছোঁ। এতিয়া ঘৰ যাওঁ, আৰু কিনো ক'ম, সেইবিলাকেই আৰু পঢ়া শুনা হৈ আছে নেকি, কি হ'ব কি নহ'ব নাজানো আৰু চলি আছে বাৰু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ, আপোনালোক ভালে থাকক তাৰে কামনাৰে সামৰিছোঁ আজিলৈ। লাভ ইউ গাইজ, বাই। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে, লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, আজিলৈ বাই।